স্বাভাৱিক সংখ্যাবোৰৰ আদি হ'ল 1 আহিব পাৰে 1 নম্বৰ কাৰণে স্বাভাৱিক সংখ্যাবোৰৰ আদি কি 1 কিতাপত দিয়া আছে পাইছা পৃষ্ঠা 4 হৈছে সংখ্যাৰ একক স্বাভাৱিক সংখ্যাৰ জনক বোলা হয় স্বাভাৱিক সংখ্যাৰ জনক বুলি কাক কোৱা হয় কি লিখিব লাগিব স্বাভাৱিক সংখ্যাৰ জনক বুলি এক সংখ্যাটোক কোৱা হয় পৃষ্ঠা 4 পাইছানে পাইছা এতিয়া 1ৰ পৰা আৰম্ভ কৰি যিবিলাক সংখ্যা পোৱা যায় যিবিলাক সংখ্যা সাধাৰণতে আমি গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইবোৰ সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয় হৈছে তাৰ পিছত আহিল পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ কৰিলে যিবোৰ সংখ্যা পোৱা যায় তাৰ মানে 0ৰ পৰা আৰম্ভ কৰি স্বাভাৱিক সংখ্যাৰ দিশত গতি কৰি গ'লে যিবোৰ সংখ্যা পোৱা যায় সেইবোৰ সংখ্যাকে পূৰ্ণ সংখ্যা বোলে আমি এনেকৈও ক'ব পাৰোঁ যে 0 আৰু স্বাভাৱিক সংখ্যাক লৈ যিবোৰ সংখ্যা পোৱা যায় সেইবোৰ সংখ্যাকে পূৰ্ণ সংখ্যা বোলে তেতিয়াহ'লে পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হৈছে স্বাভাৱিক সংখ্যাৰ পৰা আৰু আগত যিটো আমাৰ 0 আছে 0ৰ পৰা হৈছে গতিকে 0ৰ পৰা যদি পূৰ্ণ সংখ্যা আৰম্ভ হৈছে তেতিয়াহ'লে 0টোৱে হ'ব আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি হ'ব 1 আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি হ'ব 0 তেতিয়াহ'লে স্বাভাৱিক প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে কিতাপত আছে হয়নে নহয় স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয় প্ৰত্যেকটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে নহয় প্ৰত্যেকটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে নহয় উল্টা পুল্টা লাগি আছে ন পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয় তেতিয়াহ'লে 1ৰ পৰা আৰম্ভ কৰি গ'লে আমি স্বাভাৱিক সংখ্যা পাম 0ৰ পৰা আৰম্ভ কৰি গ'লে আমি পূৰ্ণ সংখ্যা পাম তেতিয়াহ'লে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে নহয় হয় কাৰণ স্বাভাৱিক সংখ্যাখিনি পূৰ্ণ সংখ্যাত সোমাই আছে কিন্তু প্ৰত্যেকটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে নহয় নহয় প্ৰত্যেকটো কৈছোঁ মই প্ৰত্যেকটো ক'লে 0কো ধৰিব লাগিব পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ নহয় জানো তেতিয়াহ'লে 0টো হয় জানো নহয় আছে তোমালোকৰ কিতাপত শুদ্ধ অশুদ্ধ বিচাৰ কৰিব লাগে গতিকে আমি বুজি পালোঁ যে পূৰ্ণ সংখ্যা আৰম্ভ হয় 0ৰ পৰা গতিকে 0 1 2 3 4 5 6 দব 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 ওলাই গৈ থাকিব হয় নাই গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0 গতিকে 0 আৰু স্বাভাৱিক সংখ্যাক লৈ যিবোৰ সংখ্যা পাওঁ সেইবোৰে হৈছে পূৰ্ণ সংখ্যা সেই গতিকে প্ৰত্যেকটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় কিন্তু প্ৰত্যেকটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা নহয় যুক্তি হিচাপত আমি ক'ব পাৰোঁ যে 0টো এটা পূৰ্ণ সংখ্যা কিন্তু 0টো এটা স্বাভাৱিক সংখ্যা নহয় সেই গতিকে প্ৰত্যেকটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে শুদ্ধ অশুদ্ধ বাচিব আহিব কিতাপত আছে হৈ গ'ল পুনৰ আলোচনা কৰি দিছোঁ এবাৰ তাৰপিছত আমাৰ আহিলে কি তাৰপিছত চোৱা যিহেতু 0ৰ পৰা কি হয় পূৰ্ণ সংখ্যা আৰম্ভ হয় নাই +1 +2 +3 +4 ওলাই গৈ থাকিব চোৱা 0ৰ পৰা যদি গণনা কৰোঁ কি হ'ব পূৰ্ণ সংখ্যা বুজি নাই পোৱা আৰু 1ৰ পৰা যদি গণনা কৰি যাওঁ সোঁ হাতলৈ যদি আমি গতি কৰোঁ গমন কৰোঁ তেতিয়া কি হ'ব স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা হৈছে বুজি নাই পোৱা পাইছা ন এতিয়া চোৱা স্বাভাৱিক সংখ্যাখিনি পূৰ্ণ সংখ্যাত সোমাই আছে গতিকে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় বুজি পালা পূৰ্ণ সংখ্যাখিনি স্বাভাৱিক সংখ্যাত সোমাই থকা নাই বুলি ক'ব পাৰি কাৰণ পূৰ্ণ সংখ্যা এটা বেছিকৈ আছে
প্ৰত্যেকটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয় কাৰণ পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হয় গতিকে শূন্যটো এটা স্বাভাৱিক সংখ্যা নহয় আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি শূন্য আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি 1 একক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হয় পেজ নাম্বাৰ 4 দিয়া আছে হল আৰু একক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যাৰ আদি বুলি কোৱা হয় গতিকে ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে স্বাভাৱিক সংখ্যাৰ আদি কি a 1 b 2 c 0 d এক ওপৰত এটাও নহয় কোনটো হ'ব a তাৰ পিছত আহিব পাৰে তলৰ কোনটো সংখ্যাক স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হয় a b c d দি দিব এনে কোৱা তোমালোকে এতিয়া শিকিলাই কি হয় 1 হ'ব ইয়াৰ পৰা এনেধৰণে কুৱেশ্যন কৰিব পাৰে